এই গৰমতে পদিনা পাতৰ চাটনি খাই বৰ মজা লাগিব দেই। আৰু সেইকাৰণে মই মোৰ চাট বাগিচাৰ পৰা কিছু পদিনা পাত ছিঙি আনিছোঁ। আৰু বাইদেৱে কেইটামান আম দিছিলে, কেঁচা আম, তাৰে দুটামান লৈছোঁ চাটনি বনাম বুলি। কেইফুটমান নহৰু বাকলি গুচাই ল'লোঁ আৰু কেইটামান কেঁচা জলকীয়াও লৈ ল'লোঁ। প্ৰয়োজন অনুসৰি নিমখো লৈ ল'লোঁ। আৰু পলম নকৰি মই কটাৰী এখন লৈ আমৰ বাকলি গুচাবলৈ বহি গ'লোঁ। ধুনীয়াকৈ আম দুটা বাকলি গুচাই ল'লোঁ। এইদৰে কিন্তু আকৌ আম কাটি কেনে কেঁচা জলকীয়া নিমখেৰে খাবলৈ বৰ মজা দেই। দুটা আমৰে বাকলি গুচোৱা হৈ গ'ল। তাৰপিছত আম দুটা সৰু সৰু টুকুৰা কৰি কাটি ল'লোঁ। আজি মই গোটেইখিনি সামগ্ৰীয়ে পটাত বটি ল'ম। মিক্সি থাকিলেও মিক্সিত নবনাওঁ, তেনেহ'লে বেছি সোৱাদ হ'ব। এয়া হৈ গ'ল পদিনা পাত আৰু কেঁচা আমৰ চাটনি। আৰু তাতে মই সোৱাদ অনুসৰি নিমখো অলপ দি দিলোঁ। আৰু ইয়াতে অলপ চেনিও এড কৰিব পাৰি, খাই বেয়া নালাগে, কিন্তু মই চাটনিটো নিমখীয়া ৰাখিম বুলি ভাবিছোঁ। আৰু এই চাটনি ৰুটিৰ লগত খাব পাৰি, লুচি আৰু পৰঠাৰ লগতো খাব পাৰি। আৰু ভাতৰ লগত খায়ো ভাল লাগে। দালি ভাতৰ লগত যি ভাল লাগে নহয় খাই। আৰু এই চাটনিখিনি 2-3 দিনমান ফ্ৰিজত প্ৰিজাৰ্ভ কৰি ৰাখিলে ভালদৰে 2-3 দিনলৈকে খাব পাৰি। আৰু পদিনা পাতটো সকলোৱে জানে পেটৰ কাৰণে ভাল। তাৰ লগত আকৌ কেঁচা আমো দিছোঁ। গৰমৰ দিনত, বিশেষকৈ কেঁচা আমৰ দিনত মাজে মাজে এনেকুৱা চাটনি বনাই খাব লাগে। আৰু তেতিয়াহ'লে পেটটো ঠাণ্ডা থাকে, পেটৰ কাৰণেও ভাল আৰু মুখৰ চকু হয়।